যিসকলে আপোনাৰ সমষ্টিত জইন কৰিছে তেওঁলোকে কি উদ্দেশ্যৰে জইন কৰিছে? এজন হাগ্ৰামৰ সতীৰ্থ হয়, হাগ্ৰামক এৰি পেলাই আজি ইউ পি পি এলত আহিছে, তেওঁলোকৰ উদ্দেশ্য লক্ষ্য কি? এই বিষয়ে কি ক'ব? আজি আমাৰ ৩২ নং ভেৰগাঁও সমষ্টিৰ ৩টা প্ৰাইমাৰীক লৈ পেলাই ইয়াত আমাৰ এটা ৰাজনৈতিক সজাগতা সভা হৈছিলে আৰু এই সভাতে এক্স BLTৰ 3জন সদস্য আমাৰ দলত ইউ পি পি এল দলত যোগদান কৰিছে। তেখেতসকলে কৈছে কি 2003 চনত যেহেতু BTC চুক্তি হৈছিলে আৰু BTC চুক্তিৰ পিছত তেওঁলোকে চুক্তিত যিখিনি দফা আছিলে পুনৰ সংস্থাপনেই হওক বা এক্স BLTবিলাকক সুবিধা দিয়াৰে হওক, এইখিনিত কথা তেওঁলোকে হাগ্ৰামা ডাঙৰীয়াৰ ওচৰত আশা কৰিছিলে, কিন্তু এইখিনি আশা তেওঁলোকে পূৰণ কৰিব নোৱাৰিলে বা তেওঁলোকক হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কোনো পাত্তা নিদিলে আৰু সেইটোৰ কাৰণে তেওঁলোকে আজি 2020 27 জানুৱাৰী যিটো চুক্তি হৈছে শান্তি চুক্তি BTR, এই BTR চুক্তিত যেহেতু এটা দফা উল্লেখ আছে যে বড়োলেণ্ড আন্দোলনৰ যিখিনি যোগদান কৰিছিলে তেখেতসকলৰ পুনৰ সংস্থাপন দিয়াই হওক বা এক্স গ্ৰেচিয়া দিয়াই হওক, এইখিনি এই আমাৰ BTR চুক্তিত উল্লেখ আছে। সেই হিচাপে তেওঁলোকে BTR চুক্তি আশা কৰিছে আৰু আশা কৰি পেলাই আজি আমাৰ UPPL দলত তেওঁলোকে যোগদান কৰিছে। আপুনি ভেৰগাঁও সমষ্টিৰ এজন প্ৰাৰ্থী, আপোনাক কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবে? নাই, আমাৰ বৰ্তমান ৩২ নং ভেৰগাঁও সমষ্টিত আমাৰ UPPL দলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা প্ৰাৰ্থী বা দল আমি এতিয়ালৈকে দেখা পোৱা নাই, কাৰণ আমাৰ UPPL দল হিচাপে আমি এক্সিট পল আমি পাইছোগৈ এতিয়ালৈকে 33,000 ভোট পাই পেলাই আমি জিকাৰ যিটো মানে এক্সিট পল, সেই এক্সিট পলটো আমি পাইছোঁ। গতিকে আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা কেণ্ডিডেট বা দল আজিলৈকে ইয়াত নাই বুলি মই ভাবোঁ আৰু যিবিলাকে ছেকেণ্ড পজিশ্যনত থাকিব তেওঁলোকে মানে ছিংগল ডিজিট 10,000ৰ তলত ভোট পাই পেলাই যিকোনো দলে হয় BPF হয় BJP তেওঁলোকে ছেকেণ্ড পজিশ্যনত থাকিব পাৰে। আদাৰ জনগোষ্ঠীয়ে আপোনাক কেনেধৰণে আঁকোৱালি লৈছে? নাই, আমাৰ ৩২ নং ভেৰগাঁও সমষ্টিত জনগোষ্ঠী হিচাপে আমি সকলো জাতি জনগোষ্ঠীৰ পৰা আমি সঁহাৰিটো পাইছে। আজি তাৰিখত আগৰবোৰ যিবিলাক নিৰ্বাচন মানে হৈছিলে সেই নিৰ্বাচনবিলাকত আমি দেখিছিলোঁ কি এপছো সমৰ্থন দিয়া ৰাজনীতিক দলত অন্যান্য জনগোষ্ঠীবিলাকে সমৰ্থন দিছিল যদিও যেনেকুৱা আজি তাৰিখত দিছিলে সেনেকুৱা দিয়া নাছিলে, কিন্তু আজি আমি নিজকে আশ্ৰয় পাইছোঁ। আমি UPPL দলৰ কৰ্মী হিচাপে এই হওক বা প্ৰাৰ্থী হিচাপে হওক আমি যথেষ্টখিনি সন্তুষ্ট হৈছে। বড়ো জনগোষ্ঠী যেনেকৈ আমাৰ দলত যোগদান কৰিছে অন্যান্য জনগোষ্ঠীৰ পৰাও যোগদান কৰিছে আৰু তেখেতসকলেও আমাক যথেষ্টখিনি সঁহাৰি জনাইছে সমানে সমানে। সদৌ ভোটাৰ ৰাইজক আপুনি কি আহ্বান জনাব? নাই, মই ৩২ নং ভেৰগাঁও সমষ্টিৰ আমাৰ যিখিনি ভোটাৰ্ছ ৰাইজ আছে তেখেতসকলক মই আহ্বান জনাব বিচাৰিছোঁ, যিহেতু আমাৰ UPPL দুটা এজেণ্ডা লৈ পেলাই নিৰ্বাচনত নামিছোঁ। এটা হ'ল পৰিৱৰ্তন আৰু আনটো হ'ল BTR চুক্তি ৰূপায়ণ। সেই দুটা এজেণ্ডাক আমি স্পষ্টকৈ ৰাইজক বুজাই দিছে আৰু বুজি পোৱা হিচাপে ৰাইজে মানে এইবাৰ তেখেতসকলে বিভেদ ভোট দিয়ক। যাক দিলে BTR চুক্তি ৰূপায়ণ হ'ব, যাক দিলে আমাৰ বৰ্তমানৰ যিটো 27 জানুৱাৰীত এপ্ৰিলত লাগি যিটো চৰকাৰ চলি আছিলে BTCত, এই চৰকাৰৰ যিটো পৰিৱৰ্তন হয়, যাক দিলে যাক ভোট দিলে সেই পৰিৱৰ্তন কৰাৰ স্বাৰ্থ যাতে ৰাইজে ভোট দিয়ে, মই তাকে অনুৰোধ জনাইছোঁ। আৰু ৩২ নং ভেৰগাঁও সমষ্টিৰ প্ৰাৰ্থী হিচাপে মই ৰাইজক এইটোৱে আহ্বান জনাব বিচাৰিছোঁ, যিহেতু আমাৰ UPPL দলত আমাৰ ইছ্যু আছে, আমাৰ কাৰ্যপন্থা আছে, যি কাৰ্যপন্থা ৰূপায়ণ হ'লে ৰাইজৰ উপকৃত হ'ব, অঞ্চল উন্নতি হ'ব। গতিকে অঞ্চল উন্নতিৰ কাৰণে ভৱিষ্যত আমাৰ নৱপ্ৰজন্মৰ কাৰণে অঞ্চল উন্নয়ন হোৱাৰ কাৰণে শান্তিৰ কাৰণে প্ৰগতিৰ কাৰণে যাতে চবে, মইতো ক'ম চবে UPPLক ভোট দিব লাগিব।